সো গাইজ মানে থাম্বনেল চাই গমে পাইছে আমি মানে ন্যাশনাল মিডিয়াৰ 7 দিনৰ কাৰণে আমি ন্যাশনাল মিডিয়াৰ মানে সাংবাদিক হৈছো। সো ইয়াত আপোনালোকে দেখিবলৈ পাইছে আমাক মানে গাড়ীও দিছে অফিচৰ পৰা। এইটো আমাৰ টিম আপোনালোকে চাব পাৰিছে আমাৰ 5জনীয়া টিম ইয়াত আছে আৰু আমি 2টা টিম ওলাইছো বঙাইগাঁৱত। সো সেইটো মানে বেলেগ ঠাইত গৈছে আমাৰ ডিউটিটো অলপ বেলেগ ঠাইত আছে। ইয়াত আপোনালোকে হেৰিও দেখিব পাৰে পাব্লিক প্ৰেছ মানে এইটোৰ কামো আছে কিবা আমাক এনে ৰখা নাই। সো কিয় এইটো আপোনালোকে কোৱেশ্চন আহি আছে নিশ্চয়। সো আমি এতিয়া আপোনালোকক মই গাড়ীত গৈ কিনে লাহে লাহে কৈ আছোঁ একচুৱেলি। সো এতিয়া ইয়াত আমাৰ টিম তোমাৰ নামটো? মোৰ নাম মনীষা। আৰু তোমাৰ? মোৰ নাম হেমাংগ কলিতা। মোৰ নাম মহিবুৰ। নাজিম সাদ্দাম হুসাইন। আৰু ইয়াতে আমাৰ যিখন ছাৰ আছে এইখন আমাৰ ছাৰ হয়। सो सर आप मतलब ये जो हम कर रहे हैं क्या सब बेनिफिट होगा मतलब पब्लिक को कुछ डिटेल्स में बताएंगे? आने वाला जो सरकार होगा वो ज़्यादा विकास करेगा, लोगों की सहूलियत का सुविधा का ख्याल रखेगा। जो विकास होना चाहिए आसाम में वो विकास होगा, इसीलिए हम लोग कर रहे हैं। सो गाइज আমি স্টার্ট কৰিলো এতিয়া জাৰ্নি মানে আমি এতিয়া বঙাইগাঁৱৰ পৰা 10 কিলোমিটাৰ দূৰত গৈ আছো। তাতে আজি আমাৰ ডিউটি আছে। সো এতিয়া আমি এইটো মাইক ইউজ কৰিব নোৱাৰি কাৰণ আমি এতিয়া ন্যাশনাল মিডিয়াৰ সাংবাদিক। সো আমি তাতে এইটো যিটো এইটো আইডেন্টি কাৰ্ড দি দিব। সো সেইটো লৈ কিনে আমি এতিয়া আপোনাক দেখাবলৈ চেষ্টা কৰিম মানে কেনেকুৱা পাব্লিক ভিউ আহে। একচুৱেলি আমি এইটো সাৰ্ভে কৰি আছো যেনিবা ধৰক মানে ইলেকশ্যনৰ আগত যেতিয়া মানে হেৰি হয় মানে এক্সিট পোল হয় যে কোনটো দল আহিবা মানে আহিলে ভাল হ'ব তেনেকুৱা ৰাইজৰ কিছুমান মতামত আমি লৈ আছো। সো আপোনালোকক গোটেইখিনি দেখাই যাম। সো গাছ আই কাৰ্ড আহি গ'ল এইটো চাব পাৰে। আৰু ফাইটনাৰ তো গাছ এইটো লগোৱাৰ পিছত মানে আমাৰ ক্ৰমে বেলেগ হৈ যায় মানে যিমান MLA হোক বা কি হোক আহি মানে চাৰ মাৰি থাকে এক্সপিৰিয়েঞ্চ বেলেগ মানে কি কম আৰু কত মানে পুলিচ তুলিচ মানে দেখিলে এৰি দিয়ে মানে একো নাই জাষ্ট আই কাৰ্ড শ্ব' কৰিলে হ'ল। সো গাইজ সৰু এটা প্ৰুফ দেখাইছে আপোনালোকে চাব পাৰে আমাৰ গাড়ীখন টল গেটত ৰখাইছে আৰু সিফালে চাওক টল গেটত মানে গাড়ীবিলাকক পইচা লৈ আছে আৰু আমাৰ ইয়াত আমাৰ ID এটা স্কেন কৰি আছে আৰু স্কেন কৰাৰ লগে লগে চাওক কেনেদৰে আমাক এৰি দিলে মানে এটা টকাও নালাগিলে। সো এইটোৱে হ'ল মানে মিডিয়াৰ পাৱাৰ। সো গাইজ আমি আহি পৰিলোঁ আৰু এইটো ভিডিঅ'ত আমাৰ ফাৰ্ষ্ট। সো গাড়ী থৈ কিনি ইয়াতে যাব লাগিব বৰপেটা এইটো কি কয় তাতো বাখলামাৰি। সো ইয়াতে আহিলোঁ ইয়াত চাব পাৰে ভিডিঅ'ত আহিলোঁ মানে কিছুমান হেৰি ল'ব লাগে মানুহৰ মানে আমাৰ একচুৱেলি ৰিপৰ্ট কৰিব লাগে যে MLA কেনেকুৱা কাম কৰি আছে সেইটো এটা ৰিপৰ্ট ল'ব লাগে আৰু এইটো আমাৰ গভৰ্ণমেণ্টক ছাবমিট কৰি ল'ব। আমি এতিয়া যেনেকুৱা ৰিপৰ্ট দিম তেনেকুৱা মানে এইটো নিউজত টেলিকাষ্ট হ'ব। চ' আপোনালোকে চাই থাকিব আমি গৈ আছোঁ এতিয়া। এইটো ব্ৰিজ কি আপোনালোকক মানে MLAৰ পৰা দিছে নেকি? নাই আপোনাৰ ৰাইজে বনাই আছে নেকি? MLA কেনেকুৱা ইয়াতে আহেনে নাই? নাহে চাবলৈ নাহে ব্ৰিজৰ ইয়াতে এনেকুৱা মানে ইমান গাঁও ইফালে ইমান ডাঙৰ নদী ইয়াতে ব্ৰিজো নিদিয়ে আৰু লকডাউনৰ সময়ত কিবা কিবি সাহায্য কৰিবলৈ আহিছেনে নাই? নাই একো নাহে মানে MLAক লৈ মানে অসন্তুষ্ট। সো গাইছ আমাৰ এটা ভিলেজ মানে কমপ্লিট হৈ গ'ল। এতিয়া আমি নেক্সট ভিলেজত গৈ আছো হ'বৰে মানে কমপ্লিট একেবাৰে। সো আমাৰ ছাৰ আছে আমাৰ লগত আমি গৈ আছো বহুত মানে ভাল এটা এক্সপিৰিয়েঞ্চ আৰু মানে মানুহৰ লগত কেনেকুৱা কমিউনিকেশ্যন আপোনাৰ নিজকে গম পোৱা যায় মানে। সো আমি এতিয়া নেক্সট ভিলেজত গৈ আছো। হয় আপোনালোকে দেখিবলৈ পাইছে মানে গাঁওখন বহুত ধুনীয়া। ইয়াতে আমি ছাৰ্ভে কৰিলোঁ। চ' এইখন আপোনাৰ গাৰোবস্তি হয় গোৱালপাৰা জিলা মানে বহুত ভিতৰুৱা। ইয়াত আমাৰ দাদা আছে মানে দাদা এইটো আপোনাৰ ঘৰ নেকি না? মানে চৰকাৰৰ পৰা কিবা সুবিধা পায় না আপোনালোকে? নাপায় না? এইটোতো আপুনি নিজে কৰিছে? চৰকাৰৰ পৰা মানে ৰাস্তা ঘাট ভাল কৰি এইবিলাক নিদিয়ে মানে কোনো না? নাই ইফালে চাওক মানে কিমান ধুনীয়া এটা তেওঁলোকে নিজে কৰিছে আৰু মানে বহুত ভাল লাগিলে। আপোনাৰ বহুত চাফ চিকুণ কৰি ৰাখিছে আপোনালোকে চাব পাৰে। এইটোৱে একচুৱেলি আজিৰ ডিউটি প্ৰায় শেষে হ'ল মানে 80% হৈ গ'ল। আমি আহি আছোঁ এতিয়া মানে এইফালে যিখিনি ভিলেজ আছিলে সেইখিনি কৰিলোঁ। এতিয়া নদীৰ পাৰে পাৰে আমি গৈ আছোঁ। সিফালে আমাৰ গাড়ী আছে। চ' আমি এতিয়া সিফালে আন 2টা গাঁও আছে সেই 2টা কৰি কিনে আমাৰ ডিউটি আজি শেষ।
চ' যিমানখিনি মানে ইয়ালৈ চালোঁ মানে ইয়াৰ যিটো লোকেল MLA আছে মানে সেইটো মানে একেবাৰে মানে কাম মানে নকৰে চাগে তেনেকুৱা মানে বহুত কিবা কিবি ক'লে ৰাইজে আৰু ইয়াত মানে আহি এনেকুৱা একটা এক্সপিৰিয়েঞ্চ হ'ল মানে কি ক'ম মানে আমাৰ যিটো যিকোনো MLA হওক বা বিধায়ক হওক বা যিকোনো ডাঙৰ ডাঙৰ মানুহ আহি কিনে পুৰা মানে চাৰ কৰি থাকে না মজা লাগছে মাইৰি ক মানে বেলেগ এটা এক্সপিৰিয়েঞ্চ মানে ইমান হেৰি কৰি থাকে চ' এতিয়া আমি গৈ আছোঁ চাই থাকিব নেক্সটত দেখাই দিম আপোনালোকক সিফালে মোৰ ফ্ৰেণ্ড দুটা আছে সিফালে আমাৰ ছাৰ আহি আছে পিছফালে আৰু দুটা মানে আমাৰ ষ্টাফ দুটা পিছত পৰিছে তেওঁলোকৰ আৰু দুটা মানে হেৰি ৰিপৰ্ট বাকী আছে তেওঁলোকে এই দুটা কৰি আহি আছে আমি গৈ আছোঁ এতিয়া সাদ্দামৰ মনটো অলপ বেয়া কাৰণ মনটো অলপ বেয়া তাৰ এক্টৰ লগত না তাৰ এক্টৰ লগত যাব খুজিছিল মানে আজি চকলেট দে না চ' যাব খুজিছিল যাব নোৱাৰিলে আজি মানে ডিউটি আছিলে চ' তাৰ মনটো অলপ বেয়া চাব পাৰে আপোনালোকে এইফালে চাই না चले भाई ऊपर हर मुस्कुराहट नहीं होती तुम क्यों मुस्कुराहट दे रहे हो আমাৰ ডিউটি আজি শেষ হ'ল ইয়াতে মানে পেট্ৰল পাম্পত ইয়াত চাব সকলোৱে ফটো চেলফি মাৰি আছে ইফালে আমাৰ গ্ৰুপৰ গোটেইকেইটা এইটো চাব লাগিছিল আমাৰ তুই আহা নাই এই আহি যা পেচাব কৰি আছি টয়লেটটো সো গাইস আমি এতিয়া লাহে লাহে ঘৰত গৈ আছো সো একচুয়ালি বন্ধুসকল আমি যেটো সার্ভে কৰিলো মানে এক্সিট পোলৰ কাৰণে যে কোনটো জল আহিবৰ সম্ভাৱনা আছে সো হেতু মোৰ চেনেলত মানে দেখাব নোৱাৰি কাৰণ আমি যেটো চেনেলৰ আন্ডাৰত কাম কৰি আছো নেশনাল চেনেলত সো হেবিলাক চেনেলত এটো দেখাব মানে এক্সিট পোল অপিনিয়ন পোল দেখাব মানে সো হেতু তাৰ পৰা আপোনালোকে চাব পাৰিব মই মানে আমাৰ সাৰক কলো যে মোৰ চেনেলত তেনেকা দেখাব পাৰি নেকি সো তেও মানা কৰিলে যে মানে তেওঁলোকে বহুত টকা খৰচ কৰি হেতু কৰি আছে সো মই যদি আগতে দেখাই দিও মানে তেওঁলোকৰ চেনেলটো মানে অলপ ডাউনলোড কৰি যাব সো সেই কাৰণে দেখাব নোৱাৰিলো সো আশা কৰো ভিডিওখন ভাল লাগিছে আৰু এনজয় কৰিছে সো চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি লব এনেকৈ ইন্টাৰেষ্টিং ভিডিও পাই থাকিব থ্যাংক ইউ